Hey guys, স্বাগতম টু হৰজিত ব্লগ। বৰ্তমান আমি আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে কি হ'ল গৰমৰ ক'তো যোৱাই নাই বেলি, সেইকাৰণে ভাবিছোঁ আজি চিৰিয়াখানা আৰু কামাখ্যা ঘূৰি আহোঁ ফেমিলিটোৰ লগত। দিয়ক আপোনালোকক মই যি কৰোঁ চব দেখুৱাই চাই থাকিব লাগিব, একদম শেষ হ'লে দিয়ক। অলপ আহি আছে মিনু ভাল লাগিছে না? একদম মজা লাগিছে। মজা লাগিছে একদম কাশ্মীৰ ৰোড এই মানে একদম ভৰি পুৰি মাছ ভৰি লাগি দিছে কেনে মানে আৰু আহিল গৰম কেনে মস্ত ঠাণ্ডা। আচ্ছা ঠাণ্ডা লাগছে ঠাণ্ডা আবার তার ঘুরে চিকে বেশি থাকে না একদম আর কপল লাগছে গাইস কম্বল খান যাবে कहना क्या चाहते हो বলা যায় আৰু এনেকৈ আপোনালোকক বিভিন্ন ধৰণৰ বস্তু লওঁ মাতি দিয়ক মানে মাথা নষ্ট কৰি মেলি তলৰ পৰা গৈ খাব লাগিব ক'ব ভিউটো কিন্তু মজা পাইছো গাইস ভিউটো মজা ভিউ মজা গাইস বাকি গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব কি এনেকুৱা লাগছে কি কেনেকুৱা লাগছে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব গাইস ইয়াক খালি মানে কমেই লাগে এনেই মই ভিডিঅ' নামালোঁ কেমেৰাটো মোবাইলটো যদি ইংলিছ লওঁ এই গাড়ী বুলি কমেণ্টে লাগে আৰু মাৰে কি আছা ভালে আছা গাইজ আমি কামাখ্যা পূজা চূজা কৰোঁ এতিয়া ডাইৰেক্ট চিৰিয়াখানা লগ পাইছোঁ দিয়ক আৰু ভিডিঅ'জন নাপাওঁ গাইজ নাকি হয়নে ডাইৰেক্ট চিৰিয়াখানা লগ পাইছোঁ দিয়ক আমি গাইজ ডাইৰেক্ট ফাইনেলি চিৰিয়াখানা আহি পালোঁ গাইস পার্কিং পোৱাই নাছিলো গাইস 1 ঘন্টা মানে গেটতে বহিব লগা হৈছে গাড়ী কিবাকে পাব পাৰোঁ একদম টিকেট কাটি লগ পাই আছোঁ ঠিক আছে গাইস বাই কাটতে গাইস 1 ঘন্টা কিবা বেলেগ কেছ নহয় কিবা ফোন এদি কিবা কাৰ্ড চা লাগে এটিএম কাৰ্ড চা মোৰ পাপা কৰি দিলে তাকো অকলে কৰি দিলে এইকাৰণে সিস্টেমে গাইস পহুৱে নীল গায় পারে যাওনি গাইস ফিট দেও আমি কিমান ফিট কি গাইজ ফির গাইটা আমি বাক পাই গাইস কিবা সরাই দেখা পিছে না লিখাইছে ক'ত লাগিব বন্ধন লাজু তা হাও দিছে ও হাল ইগল এরা নাই গাইছ এরা খালি সব খালি গেটা গতে খালি বহুত এই ইগল লে এটু লা ধনেশ পক্ষী পোৱাৰ এইবিলাক কভাৰ কিবা এতিয়া জহামালা লেখা আছে গাইছ নালাগে জহামালা নাই গাইছ দেখাই নাই আমি জহামালা শ্ব' কৰি থৈ দিছে নামটো লিখি এইটো দেখা পাইছো এইটো ঘুমাই আছে মস্তিনে ঘুমাই আছে
এই কোনটো খালি থাকো ওইটো ভাতটো ওইটো এইটো ভাতটো আইটো মেনুম গাই ওতে আরে আইটো তা কি নাম এটা কি নাম এটা হা কি পাই কথা ডাঙৰ গৰু বুলিও কবি এই কথা এই কথা এই দাদা সিএমে না গো এক পা দেখা নাই তুমি আপোনালোকক মই এটা বহুত ইম্পৰ্টেণ্ট বস্তু দেখাই আছোঁ কি জানেনে চাওকচোন চিৰিয়াখানাৰ পিপাৰ চাওক এই চাওক চিৰিয়াখানাৰ পিপাৰ हम मालूम है तेरे बाप को मत सिखा হৈ গ'লে জলহস্তি চাব যাই আছোঁ গাইস জলহস্তি জলহস্তি পুৰা জলহস্তি হিপ্পোপটেমাস যাই আছোঁ ৰ চাবা দি হিপ্পোপটেমাস চাবাইছো গাইস এই দুই হিপ্পোপটেমাস ওই দেতা আসতে সেইফালে এই দুই হিপ্পোপটেমাস গাইস এইকেইটা সাগৰৰ প্ৰকাণ্ড মাছ হিপ্পোপটেমাস জলহস্তি কেইটা জলহস্তি তা কি শুনি আছে কি চানাই কিবা শুনি আছে এইটো এটা এই সেইটো পানীত আছে এই দুটা আছে ইয়াত হিপ্পোপটেমাস মই তো অসুবিধা উঠিছো ঠাণ্ডা জাগা কিন্তু গৰম হ'ব পাৰে ঠাণ্ডা পুৰা আছে গাইস কি জুঙ্গুৰি চাই আছা তই হা ঐ কি জুঙ্গুৰি চাই আছা তই হা तू समझा हाँ नहीं तू समझा नहीं ভেৰি খৰিয়াল খৰিয়াল গাইস পানী শুনি আছে রে ও সরিয়াল এই খৰিয়াল হ'লে নাই ইয়াতে এনে লিখি থৈ দিছে পোষ্টাৰ খৰিয়াল বুলি দেই পানী মাখা দিছি দে চিৰাখানা কোনোবা আহে পানী না চাবা দিছি দে পানী মেহন পানী মেহন চাবা দিছে দেখছি তো বহুত চালো আৰু গাইস বহুত চালু ঘৰৰ লাগি গেছি সাউতে সাউতে হাই প্রেসার খোৱান লাগি এটো কি নাই ইয়াৰ আৰু এতিয়া এই এটা আমি আধা মান খাব ঘুরলু না খুজিলে ফাষ্ট ফুড খাব পাৰে এই আধা মান ঘুরলু না আমি হ্যাঁ হয় বাবা আমার স্কুলে নিয়ে লাগো হ্যাঁ ওই যে উপরে কাটতে দে সরকার দেখে না কি বন্ধ রে এটা জামা এর তো আরা উপরে তো সাবা এতে চাচ্ছি কি গাই এতে চাচ্ছি কি মই যদি আমাৰ মামাহাৰ ঘৰৰ পিছবাকে গ'লো হৈ বাৰীত বহুত পালো হৈ বগলা চৰাই নহয় এটো কি খদং এই গাঁও চিৰাখানা মই নেক্সট বাৰ চিৰাখানা নাহো আৰু এই চিৰাখানা পথৰ আছে কি কি লিও মই বাড়িতে গাঁৱত যাম গাঁৱৰ মামাৰ ঘৰৰ পিছবাকে চাম না কি কথা কৈছোঁ না মই ঠিকে গাইছ হল ঘূৰা চাব লগা বস্তু নাই এতে ইমান ভাল পস্তা খালি পস্তা এখন মাৰি থৈ দিছি অমুক আছে গৰু পস্তা আছে ফটো মাৰা লাগা ভাল কিন্তু আকৌ নাই খালি পস্তা এটা ফটো মাৰিব ভিডিঅ' কৰিব লগা হৈছে বেলেগ উপায় নাই ইয়াৰ দে এনা আৰু নাহো আৰু নমস্কাৰ নাহো আৰু বাই বাই আর করি গাড়ি ব্লগ করি গাড়ি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই টাটা বাই বাই